आपको ऐसे मुझ पर चिल्लाने की जरूरत नहीं थी हमेशा मुझ पर चिल्लाते हो अच्छा ठीक है मैं तुम्हें अभी थोड़ी देर में समझाता हूँ रोना बंद करो नोबिता प्लीज रोना बंद करो सच में डैड हाँ देखो बेटा एक्लिप्स में सूरज को एक चादर ढक लेती है जिससे चारों तरफ अंधेरा हो जाता है कुछ दिखाई नहीं देता। ओ तो इसका मतलब ये होता है अब मैं एक्लिप्स का मतलब समझ गया। क्या वाकई? लेकिन जो चादर सन को ढकती है वो किस कपड़े की होती है डैड? क्या आपको ভাষাটো বুজা হৈ আহিছোহে কাৰণে গুচি গৈছে এই চব দরজা কেলে মাৰি থৈ আহিছিলি আপুনি কোনপিনে সোমাইছে বাথৰুমৰ দরজা কেলে মাৰি থৈ আহিছিলি বুজাবলৈ চেষ্টা কৰিছে কি বুজাবলৈ চেষ্টা কৰিছ বাহিৰত ঘূৰি ফুৰা মানুহ এটা ভিতৰত সোমাই থাকিলে কেনেকুৱা লাগিছে বুজাবলৈ চেষ্টা কৰিছে পিট পিটাই ঘূৰি ফুৰা মানুহ এটা যদি ভিতৰত নন্দী কৰি দিছে বন্দি মই যেতিয়া পাইছে নন্দী বুলিয়ে কৈছে ভিতৰত যদি নন্দী কৰিছে কেনেকুৱা লাগিছে মই সেইটো বুজাবলৈ চেষ্টা বুজাইছ তই আজি অসমত যিটো প্ৰতিস্থিতি হৈছে কোনো ওলাব নোৱাৰিছে কোনো সোমাব নোৱাৰিছে বেলেগৰ কথাটো কৈছে মইতো ওলাব নোৱাৰিছে মানুহৰ জীৱনৰ যিটো আপুনি অংক কৈছে সেইটো এনেই থৈ আছে राइट साइडर পৰা সদায় A B C A accelerator B brake C class A B C gear সদায় 5 বা 6 দিন gear লগাও এনেকে gear লগাও ফেল দিও নিউট্ৰেল কৰিব লেফটলে দিব ৰাইটলে দিব এটো ফাৰ্স্ট গিয়াৰ বেকলে আনিব সেকেন্ড গিয়াৰ আকৌ ৰাইটলে দি বুজি পাই গলো মোৰ খাব নোৱাৰে এতিয়া ওকে লাগো এতিয়া গাইখন পিছলৈ আহিলে কেনেকৈ দিব বেটা শিকাই দিয়া সেইকাৰণে কথা কৈ থাকোঁতে মাজতে উস্তাদি মাৰিব নালাগে শিকি ল'ব ভাল নিউট্ৰেল কৰিব বেকলে দিব আকৌ বেকলে দিব আৰু বেক গিয়াৰ হ'ল এতিয়া আৰম্ভ হ'ব মই গিয়াৰ খাব নোৱাৰে যা শুন হাতখন আহিছিলেহে গিয়াৰ বক্সে উঠি গ'ল ৰাকেশ দা লকডাউনৰ সময়ত পিটপাতে ক'লে যা আৰে চৰকাৰে কৈছে আমি পথাৰলৈ যাব পাৰিম বুলি পথাৰলৈ যাব পাৰিবি কিন্তু তই খেতিয়ক জোতা পিন্ধি তই খেতি কৰিবলৈ যা আৰে বছৰে বছৰে খেতি কৰি আছো এইবিলাক ধান এইবিলাক মাহ এইবিলাক সৰিয়হ এইবিলাক চাধা এক মিনিট তই চাধাও খেতি কৰ গোটেই পথাৰৰ পইচা দিম চাওক গুটি আচ্ছা তেমন গুটি লৈ আহিছ গোটেই পথাৰৰ পইচা দিম ধুনীয়া টুপি পিন্ধাইছ মই ৰমা এছ পি চাকো কওঁ তই 2 কেজিমান দিব লাগিব হা তোৰাকে যা নাই চাৰলৈ ফোনটো কৈছে এইবোৰ অসভ্যালিৰ কাৰণে আজি দুদিন ধৰি পেলাই দাদা ড্ৰেছযোৰ পিন্ধি থাকিব লগা হৈছে দাদা এতিয়া দুযোৰ ড্ৰেছ আছিল বুলিহে এই লকডাউনৰ সময়ছোৱাত মই বাৰু পকা হলো নেকি গোটেইটো তামোলৰ জালৰ সময় নকৈছ দিয়া সিহঁতৰ গাঁৱৰ মানে মানুহবিলাকৰ ইটিকিং কৰে বাহিৰে চাগে বেলেগ কাম নাইয়ে আৰু সৰ্বাধিক 1500 লোকৰ অংশগ্ৰহণ জামাতত মিছাইল উলংঘা কৰি ইণ্ডোনেছিয়াৰ পৰাও আহিছিল বহু সংখ্যক লোক বিদেশী লোকে অংশগ্ৰহণ কৰিছিল এই জামাতত আৰু অসমৰো বহু লোকে অংশগ্ৰহণ কৰাৰ সন্দেহ কৰা হৈছে জামাতত ভাৰতৰ কি এই চাউণ্ডটো অকণ বঢ়াই দিয়কচোন গোটেই ৰাতি তই টেনচন কৈ চিঞৰি থাকিবি আৰু এতিয়া কৈছা চাউণ্ডটো বঢ়াই দে নোৱাৰো দে ল'ৰা ছোৱালী শুই আছে এই ল'ৰা ছোৱালী শুই থাকা আপুনি বঢ়াই দিয়কচোন হেৰি ক'ত আছেনো এই পাগলটোক চাইনাত এৰি থৈ আহকচোন হেল্ল' মানে অসমৰ বাহিৰৰ পৰা আহি যিবিলাক মানুহে স্বাস্থ্য পৰীক্ষা নকৰাকৈ মনে মনে ঘৰত সোমাই আছে সেইবিলাক মানুহক মই চিআইডি কৰি উলিয়াই আনিম
কি কাৰণে ফোন কৰিছিলি সেইটো ক মানে ছাৰ মই চিআইডিত সোমাম বুলি ভাবিছিলো শুন তাৰ কাৰণে তই চিআইডিত নোসোমালেও হ'ব কৰবাত যদি তেনেকুৱা মানুহৰ খবৰ পাও ভালকৈ বুজাই দিবি যে স্বাস্থ্য পৰীক্ষা কৰোৱাটো তেওঁলোকৰ নিজৰ কাৰণে ভাল বুজিছ হয় ছাৰ ঠিক আছে ছাৰ বুজি পাইছো আপোনালোককো কওঁ যিসকলে আত্মগোপন কৰি কৰবাত লুকাই আছে এয়া কিন্তু অত্যন্ত ভুল কৰিছে আপোনালোকৰ স্বাস্থ্য পৰীক্ষা কৰিবলৈ কিয় ভয় কৰিছে ভয়ৰ কোনো কাৰণ নাই আপোনালোকৰ স্বাস্থ্য পৰীক্ষাই আপোনালোকৰো মংগল কৰিব সমাজৰো মংগল কৰিব নিজকে আত্মগোপন কৰি নেৰাখিব প্লিজ ছাৰে ভাল কথাই কৈছিল কিন্তু মানুহবিলাকে বুজি নাপায় নহয় এই চাউণ্ডটো অকণ বঢ়াই দিয়কচোন নিউজটো শুনো হেৰি মানে এই নিউজত লকডাউনটো খোলা কিবা নিউজ দিছে নেকি লকডাউনটো নুখুলিব নেকি ৰবচোন এই মানে যাওঁতে মাত খাই দিবলৈ পাহৰিলো আকৌ বোলো মাত খাই দি থৈ যাওঁ Happy journey! মালিক গোটেই সোপা সোমাই কি কৰি আছে গাড়ীখন কিনিলে ক'তো ফুৰিবলৈ যাব পৰা নাই লকডাউন মই বোলো গাড়ীখনৰ ভিতৰত গোটেইকেইটা সোমাওক ষ্টাৰ্ট দিয়ক এচি অন কৰক গান লগাই দিয়ক আৰু ভাবি থাকক যে আপোনালোক যোৰাবাটৰ একা বেকা ৰাস্তাৰে ক'ৰবালৈ গৈ আছে এইয়া ঘৰৰ সন্মুখতে স্কুল যা নাই এনে ফিল্ডত অকণমান এনে এক্সাৰচাইজ কৰা নিচিনাকে ওলাই আহিলো আৰু আপোনাক বিচাৰি ফুৰিছো আপুনি ইয়াতে আছে আপোনাৰ কথা পাতি আছে চাওঁ আপুনি যোনে নহওক আপোনাক অকণ পিছত কণ্টেক্ট কৰিব দেই মোৰ ইম্পৰ্টেণ্ট কথা এটা আছে এই নিউজ চাইছিল নেকি এই লকডাউনটো আকৌ উঠাই লোৱা কিবা কৈছিল নেকি গম পোৱা নাই নিউজ চোৱা নাই চাইছো গম পোৱা নাই এইটো কথা উঠাই ল'বনে বাৰু নাজানো কি চাই থাকে হে গধূলি আবেলি ৰাতিপুৱাই যেতিয়া টিভি ওচৰত যায় তেতিয়া কেৱল নিউজে চাই থাকিব মই আকৌ আহিম আকৌ সুধিম নিউজত কি দিছে চাই থাকিব কেনেকুৱা পাগল এটা কথাকে শুনি থাকিব নেহা নেহা হেল্ল' তুমিতো মুখে নামাতা হলা কিবা হেল্ল' পাগলে ফোনটো কাটি থৈ গৈছিলে নহয় মই পাগল মোতকে আৰু বেছি পাগল খাতনে আকৌ ছাৰ ডিউটিলৈ গ'লে নেকি নাই জাষ্ট সোমাইছোহি আকৌ যাম আপুনি সোনকালে আহক যাম ছাৰ হেৰি মোৰ মানে টিভিটো কিবা বেয়া হৈছে কি মই এতিয়া আপোনাৰ টিভি ভাল কৰি দিবগৈ লাগিব নালাগে নালাগে কিনো কয় ছাৰ মানে আজি ইণ্ডিয়াৰ স্ক'ৰটো কিমান হৈছে গম পোৱা নাই কিহৰ স্ক'ৰ কৰোণা কিমান হৈছেগৈ ছাৰ ফোন ৰাখক আৰু সোনকালে ডিউটিলৈ আহক কিয় স্ক'ৰ লাগে তেওঁ ক্ৰিকেট খেল পাইছে এখন
কি হ'ল হা কিয় দাদা উৰিয়াই আছ তেনেকে মই অলপ ওলাই যাওঁ দেই যা যা সেই পুলিচৰ পিটন দুটামান খাই ঘৰত আহি কন্দা কটাখন কৈ নাথাকিবি কি চাওঁ এবাৰ হাত দিয়কচোন মাছ অকণ পাওঁকে ওলাই যাওঁ হাই হাই এই মানুহ মৰিছে মৃত্যুৰ চিন্তাত আৰু এই গৰহ চব মৰিছে মানে মাছৰ ধান্দাত এইটোৱে মানে গৈ পেলাই গোটেই ভাইৰাছ সোপা ঘৰ সোমোৱাবহি এতিয়া হেৰি বোলো শুনিছেনে হেৰি কি পিন্ধিছে এসোপাটোত মাছ মাছ ৰৌ নে বৰালি বেমাৰ মাছ মাস্ক মাস্ক হেই পাগল মোৰ লগত ক মাস্ক মাস্ক হেই কটোৱে চটোৱে মই একেলগে নাহিছে কেলে পিন্ধিছো এসোপা কৰোণা ভাইৰাছ যে বেমাৰটো আছে টাচ কৰিলে বেমাৰটো আহি যায় বাৰু কৰোণাৰ কাৰণে এইবিলাক পিন্ধিছে হয় উশাহ ল'ব নোৱাৰি মৰি গৈছে বিয়াকো জেগাই জেগাই চব ফুটাই লৈছে ভিতৰত যেন মিলমিলে হাড় মাৰিয়ে আছে মুঠতে তই ঘূৰিবিয়ে মানে গৰমৰ দিনত ওলাই ঘাম এক চক্কৰ মাৰিহে যাম বেলেগ দিলি দেখোন বোলে গৰুৱে খাই কেঁচা ঘাঁহ যা বাবুলে এক চক্কৰ মাৰিয়া যাও যা আইতা চোৱা হেল্ল' জান মানে এই কথা এটা ক'বৰ কাৰণে ফোন কৰিছিলোঁ আছোঁ দিয়া এই মাহীহঁতৰ ঘৰৰ পিছফালে মধুৰিআমে এজোপাৰ ওপৰত বহি আছোঁ তই হেৰি মানে এই তুমি আঙুঠিবিলাক খুলি থবাচোন আঙুঠি পিন্ধি থাকিলে এই আঙুঠিৰ পাকতো কৰোণা ভাইৰাছ থাকি যাব পাৰেতো সোণৰে আগৰ ওপৰ গোটেইকেইটা আঙুঠি তুমি খুলি থবাচোন মা এইটো বয়সত তুমি আঙুঠি পিন্ধাবহে লাগে তুমি খোলাৰ কথা ক'লা যে মাহী মানে যেনেকুৱা যিকোনো সময়ত মাত দি থাকে মহাও একেই মানে লকডাউন খুলিলেই ভাল আৰু হেৰি এই চাইছিলে কি চাব লাগে আজি নিউজটো চাইছিল নেকি কিহৰ নিউজ লকডাউনটো আকৌ খুলি দিয়া কথা কিবা নিউজত কৈছে নেকি আপোনাৰ ব্যৱহাৰটো খুব বেয়া হে গাইন ডক্টৰক দেখুৱাই ঔষধ কেইটামান খাব নোৱাৰে গাইনী ডক্টৰ আজিকালি ব্যৱহাৰ বেয়া হোৱা ঔষধ দিয়া হ'ল নেকি কি যুগ আহিলো হৰি বোলো শুনিছেনে এই জিৰাফটো আজিও বাহিৰলৈ ওলাই গৈছে সেইটোৱে আৰু সেই ভাইৰাছ সোপা নোসোমোৱালেহে ৰক্ষা ই মানে জ্বলা কলা দেখুৱাই দিছে দেই আপুনি কিবা এটা কৰিব নোৱাৰেনে হেৰি গুড মৰ্ণিং এই মোৰ মাজতে পতি বন্ধ হওঁতে যে পতি হোৱাৰ মেডিচিন আনিছিলোঁ আছেনে বাৰু আছে আপোনাৰ পায়খানা আকৌ বন্ধ হ'ল নেকি নাই নাই এই বেলেগ এখন টোল গেট খুলিম মই ভালকে থৈছো আনি আছো ৰ'ব हाँ जानू हाँ नहीं रोज रोज नहीं जाती हूँ हाँ कभी कभी तो जाना पड़ता है ना तुम भी ख्याल रखना अपना चलो बाय हाँ लव यू टू बाय আপুনি ডিউটিলৈ যাব নালাগে বুজিছে কি হ'ল মই ডিউটিলৈ যাব নালাগে নাযাব একেবাৰে বাহিৰকে নাযাব কিয় ভাইৰাছটোৰ কাৰণে এইটোনো কিয় ইনভাইট কৰি আনিব লাগে ইনভাইট মানে ভাইৰাছটো পৈত্য এটিটিউড থকা ভাইৰাছ নিজে মাতি নৰালৈকে নাহে কিন্তু এবাৰ আহিলে থংখন নকৰালৈকে নেৰে কথাটো তই ঠিকেই কৈছ কিন্তু আমি পুলিচৰ মানুহ নহয় জানো ডিউটিলৈতো যাবই লাগিব সেইটো কান্দিলে এজনে মানুহ ৰ'বা দে না মই এতিয়া কি কওঁ
এটা মানুহ ওলোৱা এখনে চাহ খোৱা বেলেগ যে এটাও কি বনাই লৈছা এয়া কৰোণাৰ কাৰণে ঘৰতে বনাই লৈছো মজা আছে আচ্ছা জিতুকা ক'ত নিজৰ লুডু খেলি আছে তুমি খোৱা যদি খেলাগে কি হ'ল কিয় কান্দিছা তুমি যিটো বয়সত মানে কৰিব লাগে তুমি সেইটো বয়সত কৰিবলৈ দিছা তুমি খুব খুকাই আছা যিটো বয়সত মানে চাউলত আঙুঠি বিচৰা খেলটো খেলিব লাগে সেই বয়সত তুমি লুডু খেলিবলৈ কৈছা পাগল চব এছা চাহ কাপ খোৱা আৰু বাহিৰে বাহিৰে কাপ প্লেটটো ধুই আনাগে छिपा ले गले से लगा ले कि और मेरा कोई नहीं अपने आंचल में छिपा ले गले से लगा ले कि और मेरा कोई नहीं যদি আমি সজাগ নহওঁ যদি আমি সচেতন নহওঁ যদি আমি সকলো এই ৰোগত আক্ৰান্ত হওঁ মোৰ দেহতো যদি সোমাই যায় এই ভাইৰাছ কি হ'ব মোৰ কেঁচুৱাটোৰ কেনেকৈ থাকিব সি মোক এৰি হে ভগৱান মামাহঁতৰ ঘৰত সোমাওঁতে দুইটাই হাত ধুই সোমাবা আৰু ঘনে হাত ধুই থাকিবা দেই আৰু ধুনু তুমি মামা বুলি কৈ দে মামাক দেখিলে মামা মামা বুলি ক'বা দে ओ माइटू कोन मानु ना पागल জানো এডাল পলিথিন পিন্ধা কো পাগল ও ৰাসাই পিনে আহাচোন কি হ'ল পলিথিন পিন্ধি আছা যে বেমাৰ বিয়পি আছে যে ঘৰত মা দেউতা আছেনে দুইটা আছে এখন মোৰ মা ঘৰে হয় আচ্ছা এই ডাঙৰ ল'ৰাটো বৰ দুষ্ট ইয়াক অকণ চাবাচোন দেহা আহা এতিয়া যি বেমাৰ হৈছে মুখত কাপোৰ এখন মাৰি থাকিব লাগিছে নাই মই এখন বনাই দিব লাগিছে লাগিছে আহা মই বনাই